নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল শইকীয়া ষ্টাইল। আজি আপোনালোকক আকৌ নমস্কাৰ জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে আজি মই আছোঁ যোৰহাট ককিলামুখত আছোঁ। আৰু এই ভিডিঅ'টোত আজি আপোনালোকে চাবলৈ পাব যোৰহাট ককিলামুখৰ এখন প্ৰসিদ্ধ আশ্ৰম, শান্তি আশ্ৰম। এই শান্তি আশ্ৰমৰ বিষয়ে মই দুই এষাৰ ক'ম আৰু আপোনাক পুৰা মন্দিৰটো দেখাম, শান্তি আশ্ৰম দেখাম। আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক, স্কিপ নকৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আমি আহি বৰ্তমান পাই গ'লোহি ককিলামুখৰ শান্তি আশ্ৰম। এয়া চাওক, শান্তি আশ্ৰমৰ বৰ্ডিং লগাই থৈছে। আৰু সেয়া হৈছে শান্তি আশ্ৰম। এই শান্তি আশ্ৰমলৈ আমি ইয়াৰ পৰা যাম। বহুত মজাৰ ৰাস্তা বনাই দিছে। আগতে সেইফালৰ পৰা ঘূৰি আহিবলগীয়া হৈছিলে, বৰ্তমান এতিয়া নতুন ৰাস্তা বনাইছে। বহুত ভাল লাগিছে চাই। আৰু ভিডিঅ'টো চাওক আপোনালোকে। আমাৰ লগত এজন আহিছে, আমাৰ ছাবস্ক্ৰাইবাৰ হয়, বিগ ফ্ৰেণ্ড হয় আমাৰ। এয়া চাওক, চাৰিওফালে পানী পানী পানী, কেৱল পানী। আৰু মাজেদি বহুত ধুনীয়াকৈ ৰাস্তাটো বনাইছে। আৰু বৰ্তমান চৰকাৰখনে বহুত কাম কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আগতে বহুত বেয়া আছিলে ৰাস্তা পদূলিবিলাক, এতিয়া বহুত ৰাস্তা পদূলি উন্নত কৰিলে। শান্তি আশ্ৰমখনো উন্নতি কৰিলে বহুত ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনাৰ বহুত ডেক'ৰেশ্যন বনাইছে চাওক। আৰু আৰম্ভণিৰ পৰা শেষলৈ চাওক, পুৰা দেখাম। সৌৱা শান্তি আশ্ৰম, বলক আগবঢ়। আপোনালোকে ভিডিঅ'টো চাই থাকক। চাৰিওফালে পানী পানী, কেৱল পানী পানী। আৰু মেটেকা জাবৰ জোথৰ, গোটেই জাবৰ জোথৰ। আপোনালোকে এনেকুৱা কি ক'ম আৰু আপোনালোকক, চাওকচোন কি হয় ভিডিঅ'টো, আগবাঢ়ক। শান্তি আশ্ৰমখন আছে নদীৰ পাৰত, একেবাৰে ককিলামুখৰ নদীৰ পাৰতে আছে শান্তি আশ্ৰমখন। আৰু যোৰহাট বালিগাঁৱৰ পৰা অলপ আগলৈ আহি যিখন ককিলামুখ পায়, সেই ককিলামুখৰ মাথাউৰিৰ কাষত আছে আৰু নদীৰ কাষত আছে। আৰু এয়া চাওক কিমান ধুনীয়াকৈ, সেয়া মাথাউৰি। এইটো হৈছে ককিলামুখৰ মাথাউৰি। এই মাথাউৰি আগলৈ গ'লে, অলপ দূৰ আগলৈ গ'লেই পাব নিমাতী ঘাট। আৰু এইটো চাইডলৈ গ'লে ককিলামুখ পাব, বালিগাঁও পাব। আৰু তাৰ কাষতে আছে শান্তি আশ্ৰম। শান্তি আশ্ৰম খুব ধুনীয়াকৈ বনাই থৈছে। আৰু ধুনীয়াকৈ বনাই থৈছে যি জেগাত পাইছোঁহি, এই শান্তি আশ্ৰমত। এইফালে চাওক, আহি এইটো চাইডে এটা ৰাস্তা গৈছে। আৰু এইটো চাইডে এটা ৰাস্তা গৈছে। আৰু ৰাস্তাটো এইটো চাইডে যিকেইটা গৈছে, সেইফালে আছে আপোনালোকৰ বহাবিলাক, যিবিলাক মন্দিৰৰ পূজাৰীসকল থাকে। আৰু এইটো চাইডে যিটো ৰাস্তা গৈছে, এইটো চাইডে গৈ অলপ দূৰ গৈ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে লাগিছেগৈ। আৰু ব্ৰহ্মপুত্ৰ নদীখন কাষতে আছে। আমি সবিশেষ দেখাম, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। এয়া হৈছে শান্তি আশ্ৰম, খুব ধুনীয়াকৈ বনাই থৈছে। আৰু ইয়াৰ ভিতৰতে ভিতৰত যোৱাৰ আগতে বাহিৰতে জোতা চেণ্ডেল খোলাৰ পাৰ্মিশ্যন আছে। এয়া চাওক, এইফালে এখন ফুলনি বাগিচা আছে। আৰু এয়াই হৈছে মন্দিৰ আশ্ৰম। আৰু এয়া চাওক, ফুলনি বাগিচাত কিমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে চাৰিওফালে, কিমান শান্তিময় এটা পৰিস্থিতি। ফুলনি বাগিচাখনৰ অলপ আগলৈ গৈ পুখুৰী এটা আছে। পুখুৰীটোত বহুতো মাছ কাছ, বহুত পুৰণা মাছ কাছ আছে। চাওক, ফুলনি বাগিচাখন প্ৰথমতে চাই লওক। এয়া চাওক বন্ধুসকল, জগতগুৰু আসন মন্দিৰ, স্থাপিত 1912 চনতে বনোৱা এইটো মন্দিৰ। মোবাইল ছুইচ অফ কৰি থ'ব গৈছে, তথাপিতো আমি বহুত কষ্ট কৰি আপোনালোকক ভিডিঅ'টো বনাই দেখাইছোঁ। এইজন চাওক, এয়া চাওক, ভিডিঅ' বনাই আছে। কেমেৰা বাবা ঢুকাই কেমেৰা কৰি আছে, উল্টা পুল্টা কেমেৰা ধৰি। বৰ্তমান এয়া চাওক, মন্দিৰৰ ভিতৰৰ অংশ দেখুৱাত বহুতো প্ৰব্লেম হৈছে, তথাপিতো মনে মনে হ'লেও আপোনালোকক দেখাইছোঁ। এয়া চাওক, মন্দিৰৰ ভিতৰ চৰা। ওপৰলৈ যোৱাৰ ব্যৱস্থা আছে নেকি? ন' এণ্ট্ৰি। ইয়াৰ ওপৰলৈ যোৱাৰ কোনো ব্যৱস্থা নাই। চাৰিওফালে কেৱল ফুল আৰু ফুলৰ বাগান পাতি থৈছে। কিন্তু আমাৰ যাবলৈ মন আছিলে ইটো ছাইডলৈ, গম পাইছে নাই?
ইটো চাইডলৈ যাবলৈ মন আছিলে কাৰণ নদীখনো আমি ভিডিঅ'খন দেখাব লাগিছিলে। যাব পাৰি নেকি? বোলে আমি প্ৰথমতে আমি ইফালে গৈ লওঁ। আৰু ইয়াত মানে এটা ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ আছে। ইয়াত মানে বিনামূলীয়া স্বাস্থ্যকেন্দ্ৰ, কোনোবা আহিলে দৰৱ বগৰা দি থাকে। আৰু চাৰিওফালে এটা সুন্দৰ পৰিৱেশ, মানে আপোনালোকে যদি আহিব বিচাৰিছে যোৰহাট ককিলামুখত আছে এইটো মন্দিৰ, আৰু আহি যাব পাৰে এপাক, ভাল লাগিব আপোনালোকক আহিলে। কাৰণ চাৰিওফালে এটা শান্তিময় মানে শান্তিময় পৰিস্থিতি, মানে চাৰিওফালে শান্তি, কেৱল শান্তি আশ্ৰম, নামেই শান্তি আশ্ৰম না, ইয়াত চাৰিওফালে মানে শান্তি, মানে চাৰিওফালে এটা নিৰ্জনতাই বাস কৰে। মানে আপোনালোকে চাব পাৰে কিমান এটা ধুনীয়া সুন্দৰ আলোকচিত্ৰ। বন্ধুসকল, আমি য'ত আছোঁ এতিয়া সেইটো হৈছে শান্তি আশ্ৰমৰ পিছৰ অংশ, আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। আৰু ইফালে যি দেখি আছে সেয়া হৈছে মাজুলী। আৰু তাৰ কাষতে আছে যিটো মোলাই ফৰেষ্টমেণ্ট অফ ইণ্ডিয়া, যিগৰাকী আমাৰ যাদৱ পায়েঙৰ যিখন ফৰেষ্ট আছে, সেইখন ফৰেষ্ট আছে, তাতে আছে। সেয়া বহুত মানুহ বহি আছে। আৰু সেইফালে দিয়ে ঘাট আছে ন, সেইটো চাইডে দিয়ে ঘাট আছে। আৰু এইজন, আপোনালোকে যদি আহে আহিলে কণ্টেক্ট কৰিব। মাজুলী মানুহে নহয়, অসমৰ বিভিন্ন জেগাৰ মানুহ আছে। এইজনে মাতিছে, আমাৰ ফলোৱাৰ ছাবস্ক্ৰাইবাৰ হয়। এয়াই হৈছে শান্তি আশ্ৰম, আৰু তাৰ কাষতে আছে ব্ৰহ্মপুত্ৰ নদী। বন্ধুসকল, আমি বহুত লেটকৈ আহিছিলোঁ, শান্তি আশ্ৰমলৈ বহুত লেটকৈ আহিছিলোঁ, সেইকাৰণে পূৰা আশ্ৰমখন দেখুৱাত অকণমান অসুবিধাও হৈছে। কাৰণ বেলি চাব পাৰে, বেলি ডুবু হৈছে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত দিছোঁ। আৰু ভিডিঅ'টো চাই যদি অকণমান ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু শান্তি আশ্ৰমৰ বিষয়ে বিশেষ জানিবৰ কাৰণে, কি শান্তি আশ্ৰমৰ বিষয়ে মানে কিমান চনত প্ৰতিষ্ঠা হৈছিলে, কি হৈছিলে নহৈছিলে, আপোনালোকে যদি জানিব বিচাৰে, তেনেহ'লে মই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত এটা লিংক দিম। সেই লিংকটোত ক্লিক কৰি আপুনি শান্তি আশ্ৰমৰ বিষয়ে জানিব পাৰিব। আৰু উইকিপিডিয়াত আছে এবাউট শান্তি আশ্ৰম, আৰু অসমীয়াতো আছে, ইংলিছতো আছে। আপোনালোকে চাওক, পঢ়ক, কাৰণ অসমৰে এখন ভাল ঐতিহাসিক আশ্ৰম যোৰহাটতে আছে। আপোনালোকে যদি আহিব বিচাৰে, চাব বিচাৰে, আহিব পাৰে। আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।